কেতিয়া হ'ব মামা সেপ্টেম্বর পাতি দিব মামা মামা ইন্টারভিউ সাইন্টাবি কেতিয়া হ'ব ইন্টারভিউ তো অলপ দেৰিকৈ পাতিব লাগে না সেপ্টেম্বর পাতি দিব সেপ্টেম্বর মই টুইট কৰি পেলাই জনাই দিম টিভি চাই দেখিবি ফিক্স দ্যাট নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম আৰু যোৱাকালি যি ভিডিঅ'টো বহুত ভাইৰেল হৈ গ'ল তোমালোকে নিশ্চয় গম পাইছা যি ছেপ্টেম্বৰ মাহত অসম পুলিচৰ ইণ্টাৰভিউ পাতি দিয়ক বুলি পেলাই CM ছাৰক কৈছিলে যোনজন ল'ৰা আৰু ছোৱালীজনীয়ে সিহঁতক বহুত বেয়া বেয়া গালি দি আছে আৰু ভিডিঅ'টো ভাইৰেল হৈ গ'ল ইনষ্টাগ্ৰাম ইউটিউব ফেচবুক ছ'চিয়েল মিডিয়াত মানে ভাইৰেল হৈ গ'ল আৰু তলতে কমেণ্টবোৰ চাইছোঁ কমেণ্টবোৰত বিশেষকৈ ল'ৰাজনক কৈছে যে ছেপ্টেম্বৰ মাহত কিয় ইমান দেৰিকৈ ক'ব লাগে যে CM ছাৰক কৈছিলে যে ছেপ্টেম্বৰ মাহত পাতি দিয়ক ইণ্টাৰভিউটো তেতিয়া ভাল হ'ব মামা এনেকৈ কৈছিলে মামাই কৈছিলে বিশেষকৈ বানপানীৰ পৰিৱেশ চাবলৈ আৰু ল'ৰাজনে ছোৱালীজনে বহুত কষ্ট কৰি CM ছাৰক সুধিলে যে মামা অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব CM ছাৰেও ক'লে যে কেতিয়া পাতিলে ভাল হ'ব তোমালোকৰ সোনকালে পাতিম নে দেৰিকৈ পাতিম আৰু ল'ৰাজনে ক'লে যে ছেপ্টেম্বৰ মাহত ছেপ্টেম্বৰ 15 আগষ্টলৈকে কোনো ধৰণৰ অসম পুলিচৰ ফিজিকেল টেষ্ট নহয় কাৰণ এক্সটেনশ্যন এপ্লাই হৈ থাকিব 15 আগষ্টলৈকে তাৰপিছতহে এডমিট দিলেও 15 দিনৰ পিছত অসম পুলিচৰ ইণ্টাৰভিউ হৈ যাব কাৰণ ছেপ্টেম্বৰ পাবগৈ আৰু ল'ৰাজনে সোনকালেহে কৈছিলে কিছুমানে কৈছে ছেপ্টেম্বৰ মাহত ইমান দেৰিকৈ কৈছে ল'ৰাজনে এইটো বহুত বেয়া গালি দিছে মানে লোকক ট্ৰল কৰিব নালাগে আৰু তোমালোকেও নিশ্চয় গম পাইছা অসম পুলিচৰ PhD এতিয়া হোৱা চান্স নাই জুলাইত নহ'ব আগষ্টত নহ'ব ছেপ্টেম্বৰ অক্টোবৰ পাবগৈ আৰু লগতে গ্ৰেড 3 গ্ৰেড 4 এক্সাম আৰু যোনসকলে ভালকৈ ৰানিং কৰি আছে কষ্ট কৰি আছে ৰানিং কম টাইমত সোমাই আছে বেছিকৈ নম্বৰ পোৱা আশাত লগতে এক্সিলেণ্ট লং জাম্প এক্সিলেণ্ট চিন আপ পঢ়ি আছে ভালকৈ পৰীক্ষাত বহুত নম্বৰ পাব সেইবিলাকে কৈ আছে যে ইণ্টাৰভিউ সোনকালে হ'ব লাগে কাৰণ সিহঁতে দেখা পাইছেনে নাই বা গম পাইছেনে নাই শুনিছেনে নাই আনৰ মুখত যে বানপানী হৈ আছে অসমত এতিয়া পৰিৱেশ বেয়া PhDটো এতিয়া পাতিলে বহুত ল'ৰা ছোৱালী ঠায়ে কিছু ঠাই বানপানী হোৱা নাই সিহঁতে বেছিকৈ নম্বৰ পাব আৰু য'ত বানপানী হোৱা ঠাইত ল'ৰা ছোৱালী আছে সিহঁতে প্ৰেক্টিছ কৰিব পৰা নাই সিহঁতে কমকৈ নম্বৰ পাব বা ফেইল কৰিব পৰিৱেশ ভাল হওক একেলগে সকলোৱে দিম এক্সাম দিম পৰীক্ষা জুলাই আজি 7 তাৰিখ হ'বলৈ হ'লেই আৰু এইটো মাহত নহ'বই জুলাই মাহত ইণ্টাৰভিউ নহ'ব তোমালোকে নিশ্চয় গম পাইছা ভিডিঅ'টো আছিলে ইমানেই আৰু ট্ৰল কৰিব নালাগে লোকক সিহঁতে কষ্ট কৰি তেওঁ কিবা এটা হ'লেও আপডেট দিবলৈ চেষ্টা কৰিলে আৰু ভিডিঅ'টো বহুত ভাইৰেল হৈ গ'ল আৰু অসম পুলিচৰ আপডেট দিবলৈ মই তোমালোকক চেষ্টা কৰিম নতুন আপডেট কি পাওঁ ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰি দিবা যদি চেনেলটো প্ৰথমবাৰ আহিছা ছাবস্ক্ৰাইব কৰি দিবা কিবা উপদেশ থাকিলে এটা কমেণ্ট কৰি জনাবা আৰু মই আহিলোঁ ফিল্ডত আমাৰ প্ৰেক্টিছ কৰি আছে তোমালোকে প্ৰেক্টিছ কৰি থাকা